প্ৰথম প্ৰশ্নটো 1963 চনত অসমৰ পৰা ভাগ হোৱা ৰাজ্য কোনখন? অপশ্যন ডি আছে এ ছিকিম, অপশ্যন বি নাগালেণ্ড, অপশ্যন চি ত্ৰিপুৰা, অপশ্যন ডি মণিপুৰ। ইয়াৰে কাৰেক্ট এনচাৰটো হৈছে অপশ্যন বি নাগালেণ্ড। 1963 চনত অসমৰ পৰা ভাগ হোৱা ৰাজ্যখন হৈছে নাগালেণ্ড। 2 নম্বৰ প্ৰশ্নটো অসমীয়া ভাষালৈ কোনে প্ৰথমে ৰামায়ণ মহাকাব্য অনুবাদ কৰিছিল? অপশ্যন ডি আছে এ বাণভট্ট, অপশ্যন বি অনন্ত কণ্ডলী, অপশ্যন চি মাধৱ কণ্ডলী, অপশ্যন ডি ৰাম সৰস্বতী। ইয়াৰে কাৰেক্ট এনচাৰটো হৈছে অপশ্যন চি মাধৱ কণ্ডলী। অসমীয়া ভাষালৈ মাধৱ কণ্ডলী প্ৰথমে ৰামায়ণ মহাকাব্য অনুবাদ কৰিছিল। 3 নম্বৰ প্ৰশ্ন ব্ৰহ্মপুত্ৰৰ ওপৰৰ আটাইতকৈ ডাঙৰ উপনৈখনৰ নাম কি? অপশ্যন ডি আছে এ কপিলী, অপশ্যন বি ধনেশ্ৰী, অপশ্যন চি সোণহিৰি, অপশ্যন ডি মানস। ইয়াৰে কাৰেক্ট এনচাৰটো হৈছে অপশ্যন চি সোণহিৰি। ব্ৰহ্মপুত্ৰৰ ওপৰৰ আটাইতকৈ ডাঙৰ উপনৈখনৰ নাম হ'ল সোণহিৰি। 4 নম্বৰ প্ৰশ্ন আন্তৰ্জাতিক বুকাৰ বঁটা লাভ কৰা প্ৰথম ভাৰতীয় লেখক কোন? অপশ্যন ডি আছে এ এন ৰঘুনাম, অপশ্যন বি শিখৰ মাণ্ডে, অপশ্যন চি ৰেখা শৰ্মা, অপশ্যন ডি গীতাঞ্জলি শ্ৰী। ইয়াৰে কাৰেক্ট এনচাৰটো হৈছে অপশ্যন ডি গীতাঞ্জলি শ্ৰী। আন্তৰ্জাতিক বুকাৰ বঁটা লাভ কৰা প্ৰথম ভাৰতীয় লেখক হ'ল গীতাঞ্জলি শ্ৰী। 5 নম্বৰ প্ৰশ্নটো বিশ্বৰ প্ৰথমটো নেনো ইউৰিয়া উদ্যোগ কোনখন দেশত উদ্বোধন কৰা হয়? অপশ্যন ডি আছে এ চীন, অপশ্যন বি ভাৰত, অপশ্যন চি আমেৰিকা, অপশ্যন ডি ৰুছ। ইয়াৰে কাৰেক্ট এনচাৰটো হৈছে অপশ্যন বি ভাৰত। বিশ্বৰ প্ৰথমটো নেনো ইউৰিয়া উদ্যোগ ভাৰতত উদ্বোধন কৰা হৈছিল। WEF ভ্ৰমণ আৰু পৰ্যটন উন্নয়ন সূচক 2021ত ভাৰতৰ স্থান কিমান? অপশ্যন ডি আছে এ 76তম, অপশ্যন বি 54তম, অপশ্যন চি 56তম, অপশ্যন ডি 45তম। ইয়াৰে কাৰেক্ট এনচাৰটো হৈছে অপশ্যন এ 76তম। WEF ভ্ৰমণ আৰু পৰ্যটন সূচক 2021ত ভাৰতৰ স্থান 76তম। 7 নম্বৰ প্ৰশ্নটো হৈছে ভাৰত ৰত্ন বঁটা লাভ কৰা প্ৰথম ভাৰতীয় মহিলা কোন? অপশ্যন ডি আছে এ পি.ভি. সিন্ধু, অপশ্যন বি ইন্দিৰা গান্ধী, অপশ্যন চি এনি বেচাণ্ট, অপশ্যন ডি কিৰণ বেদী। ইয়াৰে কাৰেক্ট এনচাৰটো হ'ল অপশ্যন বি ইন্দিৰা গান্ধী। ভাৰত ৰত্ন বঁটা লাভ কৰা প্ৰথম ভাৰতীয় মহিলা হ'ল ইন্দিৰা গান্ধী। 8 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ প্ৰথম মহিলা আয়োগৰ অধ্যক্ষ কোন আছিল? অপশ্যন ডি আছে এ বাজপেয়ী, অপশ্যন বি জয়ন্তী পাটনায়ক, অপশ্যন চি মানু আধুৰিয়া, অপশ্যন ডি কৰ্ণম মালেশ্বৰী। ইয়াৰে কাৰেক্ট এনচাৰটো হৈছে অপশ্যন বি জয়ন্তী পাটনায়ক। জয়ন্তী পাটনায়ক হৈছে ভাৰতৰ প্ৰথম মহিলা আয়োগৰ অধ্যক্ষ। 9 নম্বৰ প্ৰশ্ন ভাৰতৰ প্ৰথম মিছ ইণ্ডিয়া কোন আছিল? অপশ্যন ডি আছে এ প্ৰিয়ংকা চোপ্ৰা, অপশ্যন বি ৰীতা কেৰিয়া, অপশ্যন চি প্ৰমীলা, অপশ্যন ডি সুস্মিতা সেন। ইয়াৰে কাৰেক্ট এনচাৰটো হৈছে অপশ্যন চি প্ৰমীলা। ভাৰতৰ প্ৰথম মিছ ইণ্ডিয়াই আছিল প্ৰমীলা। প্ৰমীলাই হৈছে ভাৰতৰ প্ৰথম মিছ ইণ্ডিয়া। শেষৰটো প্ৰশ্ন মণিৰাম দেৱানৰ লগত কাক ফাঁচি দিয়া হৈছিল? অপশ্যন ডি আছে এ পিয়লি বৰুৱা, অপশ্যন বি দুতিৰাম বৰুৱা, অপশ্যন চি পিয়লি ফুকন, অপশ্যন ডি ফাৰমুন বৰুৱা। ইয়াৰে কাৰেক্ট এনচাৰটো হৈছে এ পিয়লি বৰুৱা। মণিৰাম দেৱানৰ লগত পিয়লি বৰুৱাক ফাঁচি দিয়া হৈছিল। ৰাখিব আহিবলগীয়া পৰীক্ষাত এই প্ৰশ্নকেইটা অতি গুৰুত্বপূৰ্ণ। চ' আপোনালোকে মনোযোগেৰে চাই যাব আৰু আপোনালোকে মোৰ ভিডিঅ'বোৰ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভিডিঅ'টো লাইক কৰি কমেণ্ট কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব। আৰু আপোনালোকৰ কাৰণে মই এটা শেষত প্ৰশ্ন লৈছোঁ। সেই প্ৰশ্নটো হৈছে 1948 চনৰ তলৰ কোনটো ঘটনাৰ সৈতে জড়িত? অপশ্যন কেইটা আছে এ ফুলগুৰি ধাবা, অপশ্যন বি ৰঙিয়া বিদ্ৰোহ, অপশ্যন চি পথৰুঘাট বিদ্ৰোহ,
অপশ্যন ডি এটাও নহয়। এই অপশ্যনকেইটাৰ প্ৰশ্নটো কোনটোৰ সৈতে মিল আছে আপোনালোকে তলত কমেণ্ট কৰি জনাব আৰু ইয়াৰ উত্তৰটো মই নেক্সট ভিডিঅ'ত দি দিম। চ' আজিলৈ ইমানে, ধন্যবাদ।